এতিয়াও কনফাৰ্ম হোৱাই নাই বৌয়ে সন্দেহে কৰিছে দামিনীয়ে আকৌ ভুল বুজিলে আৰাধ্যা তেনেকুৱা হ'বই নোৱাৰে আমি আটাই দেখিছো দামিনীয়ে ঘৰ এৰি যোৱাৰ পিছত শান্তনুৰ কি অৱস্থা হৈছিল মলম লগাই দিছে এতিয়া ঠিক হৈ যাব দেউতা ক'ত দুয়ে মোক এৰি গুচি গ'ল মোক মা ওচৰলৈ লৈ ব'লা সৰু ল'ৰা তাক মাকে ঘৰত এৰি থৈ গৈছে এতিয়া তাৰ ৰেছপন্সিবিলিটি কি হ'ব লাগিছিল তাৰ দায়িত্ব মোক কিয় কথা শুনাই আছো সি এজন ভাল পিতৃ হ'ব পাৰিছে না এজন স্বামী কিন্তু দামিনী মই এতিয়াও বুজা নাই বিভুৰ প্ৰশ্নৰ উত্তৰ তুমি তাক কি বুলি বুজাবা সঁচাকৈ সৰুদা মাতৃৰ ওচৰলৈ গৈছে বৌ ওচৰলৈ গ'লে মোৰ সেয়াই ভাৱ হৈ জানা বহুত ভয় লাগিছে মোৰ প্ৰথমে মোৰো ভাৱ হৈছিল কিন্তু এতিয়া নাই কিয় তুমি শান্তনুক কিয় খং কৰি আছা এইখিনি সময়ত তোমাৰ দায়িত্ব কি হোৱা উচিত ঘৰখনক একগোট কৰিবলৈ যি কৰিব লাগে সেয়া তুমি বেয়া পালেও কৰিবই লাগিব দায়িত্ব মা হয় নাই নেকি মা বিভু 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 নাই নহ'ব এনেই টোপনি ক্ষতি কৰি ৰাতিবোৰ পাৰ কৰাতকৈ ইয়াৰ সৎ ব্যৱহাৰ কৰাই ভাল ক'ত যোৱা দামিনী বৌৰ ওচৰত কিয় আহি কৈ আছো তোমাক বিয়া কৰাই অনাৰে পৰা অকণো সময় মই তোমাক সুখ দিব পৰা নাই ঘৰখনৰ অশান্তিবোৰহে তুমি পাইছা আচলতে মই বৰ ভাগ্যৱান তোমাক পাইছো মোৰ পত্নী ৰূপে বৌ এই ৰাতিখন আপোনাক দিগদাৰ দিলো একো নহয় বহা কি হল আকৰিয়ানে তোমাৰ লগত কিবা কাজিয়া কৰিলে নেকি ৰবা মই এতিয়াই গৈ দি আছো নহয় বৌ মই মোৰ সমস্যালৈ আপোনাৰ ওচৰত অহা নাই কেইটামান দৰকাৰী কথাৰ কাৰণেহে আহিছো সৰুদাৰ কথা যিবোৰ হয়তো আপুনি এতিয়ালৈকে জনাই নাই কিন্তু এইটো মুহূৰ্তত আপুনি সেইবোৰ কথা জনাৰ বহুত জৰুৰী ভবা নাছিলো আপোনাক কেতিয়াবা এইবোৰ কথা ক'ব লাগিব বুলি এই ৰাতিখন মানুহটো ক'ত গ'ল বাথৰুমতো নাই দেখোন ক'ত যাব পাৰে কি হ'ল টোপনি অহা নাই নাই এনে অকমান বহি আছো কি হৈছে মুখটো ক'ব পাৰা কোৱাচোন একো হোৱা নাই তুমি শুই থাকা গৈ যোৱা ৰাতি বহুত হ'ল আৰাধ্যা শুই থাকাগৈ এই মুহূৰ্তত মোৰ এইবোৰ কথা শুনাৰ ইচ্ছাও নাই আৰু আগ্ৰহো নাই নহয় বৌ আজি আপুনি এইবোৰ কথা শুনিবই লাগিব
আপুনি জানেনে আপুনি ঘৰ এৰি যোৱাৰ পিছত সৰুদাৰ কি অৱস্থা হৈছিল কোনোদিনে মদ চুই নোপোৱা মানুহজনে মনৰ দুখত মদ খাই থলং পলং হৈ ঘৰ সোমাইছিল খোৱা লোৱা বাদ দি দিছিল আপোনাৰ দুখত সকলো পাহৰি গৈছিল আনকি তেওঁ মৰম কৰিবলৈ পাহৰি গৈছিল বিভু এই ৰুমটো এৰি দিনে ৰাতি আপুনি থকা ৰুমটোত সোমাই আছিল আপুনি যোৱা দিন ধৰি এইটো ৰুমত এটা ৰাতিও হোৱা নাছিল সৰুদা আমিতো ভাবিছিলো সৰুদাই মানসিক ভাৰসাম্য হেৰাই পেলালে আপোনাক দিয়া দুখে মানুহজনক খুলি খুলি খাইছিল আপুনি কি সৰুদাৰ জীৱনৰ পৰা গুচি গ'ল সৰুদাই হাঁহিবই পাহৰি গ'ল শৰীৰটোহে আমাৰ মাজত আছিল কিন্তু আত্মাটো আপোনাৰ লগতে গুচি গৈছিল কথাই তোমাক ইমানকৈ আমনি দিছে কৈ নিদিয়া কিয় নিশ্চয় শান্তনুৰ কথাই হ'ব মোক শান্তনুৰ চিন্তাই শুব দিয়া নাই নোৱাৰো মই তাক খং কৰি থাকিবলৈ সি দুখত পৰি থকাটো মই চাই থাকিব নোৱাৰো ক'ত বা আছে সি এতিয়া কি অৱস্থাত বা আছে সেইটো এটা মোক ফোন কৰিব পাৰে তাৰ ফোন এটা পালে মনটো অলপ শান্তি পালে হয় মোক সি য'তে আছে ভালে আছে তুমি চিন্তা নকৰিবা জনা বুজা ল'ৰা সি নিজকে চম্ভালিব পাৰিব সি ঘৰলৈ কিয় ঘূৰি নাহে আমি আছো নহয় তাৰ লগত সি কিয় নিজকে অকলশৰীয়া বুলি ভাবি আমাৰ পৰা আলেঙা আলেঙা ৰাখিছে নিজক আপুনি নিজে ভাবি চাওকচোন বৌ হেনেদৰে দিনে ৰাতি আপোনাৰ কথাকে ভাবি থকা মানুহজনে জানো সেই মাতৃজনী ওচৰলৈ যাব পাৰে কিয় যাব কি যুক্তিত যাব আৰু বৌ কথাবোৰ কোৱা বাবে বেয়া নাপাব হয় মাতৃবৌয়ে বহুত ভুল কাম কৰিছে আচলতে ভুল নহয় পাপ কৰিছে আৰু সেই পাপৰ প্ৰায়শ্চিত্ত কৰিবলৈকে তেওঁ সকলো ত্যাগ কৰি এনেদৰে গুচি গৈছে তাতকৈ বেছি ডাঙৰ কথা মাতৃবৌয়ে আপোনাৰ লগত কৰা অন্যায়বোৰৰ পাপ খণ্ডন কৰিবলৈকে তেওঁ শৰীৰৰ অতি মৰমৰ এটা অংগ আপোনালৈ দি থৈ গৈছে থাকিব দিয়া তাক তেনেকে সময় দিয়া তাক সি আমাৰ আগৰ শান্তনুটোক বিচাৰিব গৈছে নিজৰ মাজতে সেই শান্তনুটো তাক বিচাৰিবলৈ দিয়া আশা কৰো সি অতি সোনকালে যাতে নিজকে নিজে বিচাৰি পায় মোক জীয়াই থাকিবলৈ কোনো পুৰুষৰ দৰকাৰ নাই এইখন ঘৰৰ প্ৰত্যেকজন মানুহে মোক যথেষ্টখিনি মৰম কৰে এওঁলোকক লৈয়ে মই সুখী হৈ থাকিব পাৰিম মোক তোমাৰ কোনো দৰকাৰ নাই শান্তনু আইতা উঠাচোন দেউতাই মাতি আছে তোমাক মোৰ নাম ৰিয়ান নহয় দেউতাই ৰিয়ানক মাতিছে যোৱা না প্লিজ সৰুদা আজিও নাহিলি তই কিয় এনে কৰিলি সৰুদা কিয় আমাক কষ্ট দিছ
সৰুদা তই সোনকালে আমাক সকলোৰে তোৰ প্ৰয়োজন বৌক তোৰ প্ৰয়োজন বৌয়ে বহুত কষ্ট পাইছে সৰুদা মই কিয় দুখ কৰি বহি আছো কাৰ কাৰণে দুখ কৰিছো মোক জীয়াই থাকিবলৈ কোনো পুৰুষৰ দৰকাৰ নাই এইখন ঘৰৰ প্ৰত্যেকজন মানুহে মোক যথেষ্টখিনি মৰম কৰে এওঁলোকক লৈয়ে মই সুখী হৈ থাকিব পাৰিম মোক তোমাৰ কোনো দৰকাৰ নাই শান্তনু ৰাতিপুৱাই পুৱাই ঐ ৰিয়ান উঠ 6টা বাজিছে কিমান আৰু শুই থাক আইতা উঠাচোন দেউতাই মাতি আছে তোমাক মোৰ নাম ৰিয়ান নহয় দেউতাই ৰিয়ানক মাতিছে যোৱা না প্লিজ ঐ তই উঠিবি নে লাঠিৰ কোব খাবি গৈছো ৰিয়ান গৈছো ঐ ৰিয়ান কিয় আনিলোগৈ দেউতাক এই দিনটোৰ কাৰণে লৈ আহিছিলোগৈ আমি তোমাৰ যে সৰু বোৱাৰীজনী তাইৰ আজিকালি গাটো বৰ বেয়া হৈ থাকে শুনিছো মৰ্ণিং ৱাক কৰিলে বোলে মানুহ সুস্থ সবল হৈ থাকে কথাটো হয় নেকি তো দেউতা দেউতাই চাই আছে চকু মেলা বুজিছানে দৌৰা উঠাও কি হ'ল দেউতা কোৱা কি হ'ল মানে বল কলৈ মৰ্ণিং ৱাকলৈ নাযাওঁ এইবোৰ নচলিব বল ওলা মই কিয় অকলে টোপনি ক্ষতি কৰিম অৰ্ধাংগিনী কাক কয় মোৰ সমানৰ টোপনি আধ্যাৰো ক্ষতি হ'ব লাগিব কি হ'ল তোৰ এইদৰে ৰৈ থাকিবি নে যাবি হেৰি নহয় দেউতা তোমাৰ যে সৰু বোৱাৰীজনী তাইৰ আজিকালি গাটো বৰ বেয়া হৈ থাকে শুনিছো মৰ্ণিং ৱাক কৰিলে বোলে মানুহ সুস্থ সবল হৈ থাকে কথাটো হয় নেকি তো মোকেই চা তাইকো লৈ যাওঁ নেকি হয় নেকি যোৱা আৰাধ্যা কেনে আৰাধ্যা কল্পনা উঠা
এই দুইজনী বায়েক ভনীয়েক একেই 24 ঘণ্টা শুবলৈ দিলে 24 ঘণ্টাই শুই থাকিব কি উঠা হেৰৌ 6টা বাজিলেই 6টা বজাতনো মই কোনদিনা উঠিছো আৰু 2 ঘণ্টামান শুব দিয়া আগৰ কথা বেলেগ আছিলে এতিয়াৰ কথা বেলেগ এতিয়া এইখন ঘৰত দেউতাও আছে আৰু দেউতাই বিচাৰে সকলোৱে যাতে সোনকালে উঠে ৰাতিপুৱা তোমাৰ কথা সুধিছিলাই নহয় মোক উঠিলা না নাই তুমি উঠা নাই বুলি ক'লা নেকি নাই সোধাও কিন্তু দেউতা উঠি ৰিয়ান আৰু আৰাধ্যাক লৈ মৰ্ণিং ৱাকলৈ গ'লেই আহি সুধিব তোমাৰ কথা কি সিহঁত দুটা মৰ্ণিং ৱাকত গৈছে আৰু শুনা দুগৰাকী বোৱাৰী উঠিলেই ডাঙৰ বোৱাৰী হৈ যদি তুমি ইমান দেৰিলৈকে শুই থাকে দেউতাই কি ভাবিব কোৱাচোন তোমাক সুধিলে কিন্তু মই সোনকালে উঠা বুলি ক'বা দেই মৰ্ণিং ৱাক কৰি কেনে লাগিছে বোৱাৰী বোৱাৰী ক'ত দেউতা দেউতাই চাই আছে চকু মেলা বুজিছানে দৌৰা উঠাও যোৱা আকৌ দেউতা গলেই চাই থাকা আজি ৰাতি মই তোমাক শুবই নিদিওঁ ক'ত আছো মই আজি মোৰ লগত শুইছিলা বিভু গুড মৰ্ণিং মিনিমা গুড মৰ্ণিং এতিয়া বিভুৱে ব্ৰাছ কৰিব কালি কৰিছো দেখোন ব্ৰাছ আমি সদায় 2 টাইমছ কৰিব লাগে যোৱা এতিয়া ধুনীয়াকৈ ব্ৰাছ কৰাগৈ যোৱা বাইদেউ কৰবালৈ যায় নেকি নহয় দেউতা ঘৰত আছে যে পলমকে উঠিবলৈ বেয়া লাগে এনেকৈ টোপনিয়াই থাকিব নালাগে যাওক শুই থাকক গৈ দেউতাই সুধিলে মই উঠা বুলি ক'ম